Hello friends, good morning. Welcome to my channel. আজি গৈ আছো মানে মই পথাৰলৈকে পথাৰত মানে তাতে পথাৰত কাম কৰি মানে তাতে ভাবিছো এখাস ৰান্ধিও খাম সেই কাৰণে আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব বাৰু পথাৰলৈকে আহি পালো এতিয়া পথাৰত যাও কাম কৰিব কাৰণে ইফালে পথাৰ নামিব লাগিব এতিয়া যাও তামোল সামোল খাই ললো তামোল খাই ৰেডি এতিয়া যাও আৰু পথাৰলৈকে বোলো পথাৰৰ মাজত খেলি আছে সুৰজ আৰু আমাৰ শ্ৰৈনিকা ককাইকে বনিয়েকে খেলি বিলে কি বনাইছে ইয়াতে পথাৰৰ মাজত এইবিলে কি হয় এইকেইটা বিংগুটি নকয়তো কি গুটি কয় এইকেইটা আমি সৰুতে এইকেইটা বাটুলু গুটি বুলি কৈছিলোঁ এয়া ধুনীয়াকৈ বনাই থৈ দিছে ডাঙৰ সৰু মিক্স কৰিকে কোনে কোনে বনাইছে আৰু ভণ্টিয়ে ভণ্টিকেইটাও এক্সট্ৰাকৈ আছে ইয়াতে বনাইছে ভণ্টিয়ে জংঘলৰ মাজতে থৈ দিছে ইয়াতে ওপৰতহে শুকাব কাৰণে মাটিত নুশুকাই নহয় ইয়াত দিয়া ইয়াতহে শুকাব ইয়াতে দিয়া তাতে শুকাব এতিয়া তোমালোকে খেলি থাকা মই কাম কৰোঁগৈ দেই এইফালে সুৰজৰ দেউতাক আৰু বায়ে চাফা কৰি আছে যাওঁ মই এতিয়া চাফা কৰিব কেনে পাৰোঁ বঢ়িয়া হোৱা নাই আধা গুচাইকে এতিয়া মাছ মাৰাত ব্যস্ত হৈ গ'লো বাই আৰু এয়া আমাৰ সুৰজৰ দেউতাকে মাছ টানিছে দে টানো জলদি ভালকে টানো জলদি মাছকেইটা পলাই যাব আৰু এতিয়া মই মাছকেইটা উজুৰাই দিছোঁ ইচ পুঠি মাছ জপি আছে ইচ লৈ আন ইয়ালৈকে লৈ আন সেইটো মূৰলৈকে লৈ আন জলদি জোৰ লগাও বলে নাই আৰু চাগে মানুহকেইটা বেচেৰা লাই বিচাৰে খাব নোপোৱা মানুহ নিচিনা আহিছে এতিয়া মাছ মাৰা হৈ গ'লে গিলাচ দিম আৰু মদ আৰু মাছৰ ভাজিৰ লগত খাব লাগিব জলদি ইয়ালৈকে ক'ত চোৱাতে হেৰি কৰে ইয়ালৈকে জলদি পৰি গৈছে বেচেৰা লাই বিছে যাবৰে এইবিলাক মাছ এটা দুটা আছে মাছ সবাই পেলাই দিছে দি মেল এইকেইটা ইমান ধুনীয়া ইছৰাম দেখিছে কি ধুনীয়া মাছ ৰয়েল গ্ৰীণ এইটো আজি খাম পুৰা মাছ ৰয়েল গ্ৰীণ জাল মাৰিছো না জাল মাছ লগত এইটো খাম আগতে খাই লওঁ এইটো কমলা আৰু আমাৰ ভাতৰ হেৰিটো দুখাই দিয়া এইটো চিলিণ্ডাৰ এইটো পাইপ এইফালেদি যায় চৌকাত ইয়াৰ কানেকশ্যন হৈছে এইটো আমাৰ চৌকা এইটো ভাত বহাই আছো আৰু এইফালে আমাৰ এইটো আমাৰ মাছ বাচি আছে আমাৰ বাইদেউ মানে নবৌ ডাঙৰ বাইদেউ মই এইকেইটা গুচাওঁ এতিয়া এইকেইটা আমি অলপমান পলিঅ'টো অলপ খাওঁ নেকি কৰাই পোক পলিঅ'টো খাওঁ নেকি অলপ শামুকটো ক'ত গ'লা এইটো শামুক এইটো হ'ল কি এইটো কমলা এইটো হ'ল অমলা পথাৰত আহা কি কয় ন অকণ বুকাই চুকাই খাব লাগিব বেছি টেষ্টি হয় বুকাই চুকাই খালে সোৱাদ লাগিব ধুনীয়া ইমান চাফাকৈ ঘৰৰ সদায় চাফাকৈ খাওঁ আজি পথাৰত অকণমান বোকা চুকাই খানিকৈ খাম বুলিয়ে ভাবিছোঁ আৰু ন ধুনীয়া পাত আৰু ইয়াত পকা ফিৰিঙি জলকীয়া কাটি এতিয়া মানে ধুনীয়াকৈ কমলা ৰেডি হৈ গ'ল খাওঁ আৰু এতিয়া কমলা কোনে খাব পথাৰৰ মাজত আহি যোৱা এয়া চুকা টেঙা ছিঙি আনিলে মায়ে আৰু ধুনীয়া পাত জলকীয়া আৰু এইফালে কমলা খাই হোৱা নাই ইয়াৰ সুৰজৰ দেউতাকে কমলা খায়ে আছে আৰু এইফালে বায়ে মাছ বাচি আছে হোৱাই নাই ইমান দেৰি লাগিছে আৰু এইখিনি আধা মাছ বাচা হৈ গ'ল এইখিনি মই এতিয়া ভাজিম এইফালে চৰু দিলোঁ আৰু ভাতটো ৰেডি হৈ গ'ল এতিয়া মই মাছ ভাজোঁ
ভাজা হৈ গ'ল। এয়া মই তেলতে কি হালধি আৰু নিমখ দিলোঁ আৰু এইফালে মাছটো দিম মই এতিয়া। এই একো চেনেনেং নকৰেচোন, চেনেনেং কৰিব লাগে নকৰিলে হেৰি গৈছে তলত। গুড়া হৈ গৈছে মাছকেইটা এতিয়া মই ভাজি লওঁ। তাৰপিছত আৰু মাছকেইটা ভাজি নহওঁতে এতিয়া চুকা টেঙাটো মই কাটি লওঁ গৈ ব'লা। মাছটো ভাজি মই চুকা টেঙাটো কাটি লওঁ এতিয়া। ইমান সৰুকৈ নাকাটো আৰু ডাঙৰকৈ কাটিম। মইতো এনে নাকাটোৱে, মই এনেকাই খাওঁ। আজিহে অলপ কাটি দিছোঁ আৰু এনে নাকাটোৱে। জ্বলি গ'ল। মাছটো ভাজি ৰেডি হৈ গ'ল। এয়া মাছৰ ভাজি আৰু এইফালে মই দিলোঁ চুকাকেইটা। তেল চেল একো দিয়া নাই, এনেকাই মাছ ভাজা হেৰিটোতে দিছোঁ। ইয়াতে মাছটো নাভাজো, এনেকাই দি দিম আৰু মই এতিয়া। চুকা সিজি গ'ল, জলকীয়া দিছোঁ এনেকৈ 4টা পকা জলকীয়া আৰু এতিয়া মাছটো দিম মই এনেকাই। ভাজি চাজি ৰেডি হৈ গ'ল। ভাজিৰ লগত এয়া কি মাৰি আছে? ৰয়েল গ্ৰীণ। চুলাই খাইছোঁ, তাৰপিছত ৰয়েল গ্ৰীণ। হয়, ভাজিটো কেনেকুৱা লাগিছে? মই বনোৱা ভাজি টেষ্টি লাগিছে। বাই খাই কেনেকুৱা লাগিছে? কমলাও খাইছে, মধু খাইছে, মাছৰ ভাজিও খাইছে। কি সোৱাদ তাৰমানে চবে খাই আছে আৰু এইফালে আমাৰ মায়ে খাই আছে। আৰু আঞ্জাটো মই পানী দিলোঁ, এতিয়া হোৱা নাই বৰ্তমান। ভাত খাব কাৰণে ৰেডি হৈ গ'ল। এয়া ভাত বাঢ়ি ল'লোঁ। ইফালে আঞ্জা আৰু মাছৰ ভাজি, নিমখ জলকীয়া লৈছোঁ। এনেকাই চবে খাম আৰু এতিয়া ভাত খাই লওঁ বাৰু। পানী খাই ওলালোঁ এতিয়া আৰু পথাৰত কাম কৰিব লাগিব। পথাৰত কাম কৰিবলৈ যাওঁ। আজি নহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যোনসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুৰ বান্ধৱীসকলক যাতে শ্বেয়াৰ কৰি দিয়ে। বাই বাই।